কিবা পানী মাৰি তাত পোৱা নাই কিবা আলকাতাৰ নিচিনাকে লাগছি দেখোন হা ৰহ আৰু 2 বাল্টি মান আজি মই ধৰিব পৰা নাছিলোঁ এতিয়া যে এনেকুৱা হ'ব মই ভাবিব পৰা নাছিলোঁ একেবাৰে মই কিবা এটা বাচিলোঁ পানী মাৰি তাত পোৱা নাছিলোঁ কিনকে লাগি ৰছি হা নেউলা কতে তই মা কি হলে তই যি মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰি থৈ দিছিলি তই বোলে অসমৰ ভিতৰত ফাৰ্ষ্ট গৈছা কবে মাই মোৰ সেইটো কাৰণে আজি মানে কি হৈছে গম পাইছা না লেট্ৰিনত যাওঁতে একেটাও তেলিয়াকে গৈছি গোটাই একে পানী মাৰি তত পোৱা নাই গম পাইছা না মাই মাই ইমান ভাল ৰিজাল্ট হৈছে কি হলে তোৰ বাপা কি হলে তোৰ বাপা মই কেতিয়া বছৰে মাই ইমান খুন্দি কৰবা লাগে নেকি পাছ মই কি পাছ কৰছো হে টিভিত উঠবা পাৰি মই পিছে বহুত ডাঙৰ মানুহ হলো হে মই নৰা আৰু মোক আৰু কোনো বাৰ্তা নাপাব এতিয়া মই জীয়া ফুটবা গ'লে পুৰা সোনকালতে পাম হয় না সেইটোতো হয়ে টিভিত মানে মা এতিয়া আহিবই নেকি হয় নেকি পিছে বাতৰিকে চাই আহোঁ মই অলপ যাই লাগে আজি নেউলাক আজি নিউজ ইয়াক ফাটে দিব লাগিব বুজিছেনে আজি ইয়াক আজি গোটেই নিউজত উঠাই দিব লাগিব অসমৰ মানুহে ইয়াক চিনি পাব লাগিব ইমান ধুনীয়াকৈ পাছ কৰিছে মাই আহিছে কিবা ৰকম একেবাৰে হেৰি কিবা বোলে বহুত ডাঙৰ কৰিব বোলে বহুত কেমেৰা বোলে উঠাই দিব কিবা চেনেলতো উঠাই দিব হয় ময়ে নেউলা আচ্ছা আজি হাইস্কুল কেন্দ্ৰ পৰীক্ষাৰ গম পাইছোঁ মই লেট্ৰিনৰ পৰা ওলাই আহোঁ ঠিক আছে মই আপোনাৰ নিউজটো পাই গ'লোঁ হয় ঠিক আছে আমি এতিয়া আপোনাৰ কেমেৰা নেকি আজি মই নিজৰ পৰা মোৰ প্ৰথম প্ৰশ্নটো হ'ল তুমি তোমাৰ ৰিজাল্টটো পাইছা মই পাইছোঁ কিন্তু মই পাৰ্চেণ্টটো পোৱা নাই পাৰ্চেণ্ট তুমি 99% পালা মই এই মুহূৰ্তত পইচা আহিছে তুমি সুখী নে 99% মই সুখী নহয় 99% কিবা সুখী হ'ম নেকি তুমি তোমাৰ মতে আৰু তুমি কেনেকুৱা হোৱাটো বিচাৰে ফলাফল চাওক আজি মই 7 বছৰৰ পৰা পুৰা মই মেট্ৰিক পৰীক্ষা দি আহি আছোঁ 7 বছৰ আৰু এই বছৰ লগ লাগি 8 বছৰ হ'ল 8 বছৰত মই 800 নম্বৰ হ'ব লাগে হয়নে নহয় কিন্তু মোৰ এটা প্ৰশ্ন 800 নম্বৰ কেনেকুৱা হ'ব 6খন পেপাৰ 6খন নম্বৰ হয় নহয় মইতো দিয়ে আছোঁ পৰীক্ষা এয়া হৈছে ভকতীয়া নিজৰ মই দৰ্শকসকলে দেখুৱাই আছোঁ এইজন যুৱক তেখেতে এইবাৰ তেখেতে মেট্ৰিকত উত্তীৰ্ণ হৈছিলে আৰু তেখেতে 99% পাই কিন্তু তেখেত আজিও তেখেত সুখী নহয় হয়তো তেখেতে হয়তো পৰৱৰ্তী পৰ্যায়ত অনশন কৰিব পাৰে আন্দোলন কৰিব পাৰে আমি আপোনালোকক জনাই থাকিম এই নিউজ আমি অব্যাহত ৰাখিম কিন্তু এই মুহূৰ্তলৈ নেউলা দেখোন এইয়া বহি আছোঁ কিবা হৈছে নেকি ভাই নাই বহুত টেনচন ভাই কি হৈছে কচোন বাৰু কি কৰবি জিয়া ফুটবা যাওঁ খেদা খাই আহিব লাগে ইমান দুখ একদম দুখত মই থাকিব পৰা নাই দুখতে নাথাক আমাৰ নিচিনাকৈ ডেইলি চাদা খাই না ভাই চাদা খালে তোমাৰ দুখ নোহোৱা হ'ব হয় নেকি পিছে আজি মই চাদা খোৱা ষ্টাৰ্ট কৰিলোঁ লৈ তোৰ কাৰণে বনাই দি সোনকালে লৈ গতিকে আপোনালোকে ব্যৱহাৰ কৰক চাদা খালে সকলোবোৰ দুখ আঁতৰ হয় আজিৰ পৰা ব্যৱহাৰ কৰক চাদা পিছত পুনৰ উভতি আহিছোঁ আমাৰ আজি বিশেষ অনুষ্ঠান আজি যিহেতু মেট্ৰিক পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে আমি বৰ্তমান উপস্থিত আছোঁ নেউলাৰ বাসগৃহত আৰু নেউলাৰ পৰা আমি সবিশেষ তথ্য জনাৰ বাবে আমি আহিছোঁ নেউলা আপুনি এই মুহূৰ্তত আপুনি 99% পালে আপুনি সুখী মই সুখী নহয় মই 800% পালেহে মোৰ মানে পুৰা মই টেনশ্যন নাই আৰু মই আপোনাক বাৰম্বাৰ জনাই আছোঁ যে মেট্ৰিকত 6খন পেপাৰ থাকে নাই মই 7 বছৰতে পৰীক্ষা দিলোঁ এইবাৰ 1 বছৰ 8 বছৰ হ'ল মই কিমান কষ্ট কৰি পঢ়িছিলোঁ হয়তো এয়াই অসমৰ প্ৰথম যুৱক যিজনে এইবাৰ 800 নম্বৰত তেখেতে সপোন দেখিছিলে আপোনাৰ ল'ৰাজনে যিহেতু 99% পাইছিলে অসমৰ পৰা বিশ্বৰ ভিতৰতে হয়তো এই প্ৰথমটো ঘটনা 24 ঘণ্টাৰ ভিতৰত 48 ঘণ্টা কৰিছে আপোনাৰ ল'ৰাজন আমি হৈ আছে দেখিছিলে কিন্তু আপোনাক মই মাতৃ বুলি আপোনাক সম্বোধন কৰি কৈছোঁ যে 6খন পেপাৰ থাকে 6খন এতিয়াতো 800 নম্বৰ কেনেকৈ নাপায় ইমান পঢ়িছিল 8 বছৰ দি মেট্ৰিক দিছিল 8 বছৰৰ ভিতৰত 99% হয়তো 8 বছৰ এজন ল'ৰাই মেট্ৰিক দিছিলে তেওঁ অনুত্তীৰ্ণ হ'ল বুঢ়ী আছিলে কিন্তু এইবেলি তেওঁ পৰীক্ষাত উত্তীৰ্ণ হ'ল তেখেতে পালে 99% তথাপিও একেবাৰে সুখী নহয় আৱেগিক আৰু তেখেতে ক'লে এখেতে মাতৃয়ে কৈছে যে
24 ঘণ্টাৰ ভিতৰত 48 ঘণ্টা পঢ়িছিলে হয়তো ইয়াৰ বিশ্বৰ প্ৰথম ঘটনা মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি আহক ওচৰলৈ আপোনালোক দুই মাতৃ পুত্ৰৰ আজি সুখৰ দিন আপোনালোকে 48 ঘণ্টা পঢ়িছিলে 48 ঘণ্টা আপুনি আজি চাগে 99% পাইছে অতি দৰিদ্ৰ ঘৰৰ ল'ৰা মোৰ দেখিও দুখ লাগিছে কি ক'ম ৰাজ্য চৰকাৰলৈ অনুৰোধ জনাম আপুনি আগুৱাই যাওক আপোনালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ মই আকৌ জানিব বিচাৰিম যে 99% পালে এতিয়া তেখেতক আপুনি কি পঢ়াব বুলি ভাবিছে ডক্টৰ ইঞ্জিনিয়াৰ কি পঢ়িবি বাপা মই কি কৰিব পাৰিম আমি অলপ আলোচনা তেখেতসকলৰ মনত গোপন কথা কৈ আছে এতিয়া তেখেতসকলে দুইজনে মামাই পাছ কৰে দিছে এক মিনিট এই মুহূৰ্তত ব্ৰেকিং নিউজ তেখেতসকলে মই কেমেৰা পাৰ্চনজনক আহিবলৈ অনুৰোধ জনাম মানে কি আৰু ছাৰ ডক্টৰ পঢ়িলে এটা কথা হৈছে এতিয়া কৰোণা হয় না নহয় এতিয়া মই যদি ডক্টৰটো পঢ়ো পঢ়িলে মানুহবিলাকে ভাবো ইয়া কৰোণা হৈছে বুলি ভাবো নহয় সেইটো কাৰণে মই ডক্টৰটো নপঢ়ো বুলি ভাবিছোঁ কি কৰিব শিক্ষক শিক্ষক মই হ'লে ছাত্ৰবিলাক দেখোন গোটাই গাধ হ'ব আপোনাৰ নিজৰ ওপৰত বিশ্বাস নাই আপুনি শিক্ষক হ'ব পুৰা ফুল বিশ্বাস আছে যদি বিশ্বাস আছে তেতিয়া ছাত্ৰ কেনেকৈ অজ্ঞাত হয় আপোনাৰ নিজৰ ওপৰত জ্ঞান নাই 99% পালে নাই মই 99% পালো কিন্তু মোৰ হেৰি থাকিল নহয় আৰু ইফালে দেখোন 701 নম্বৰ বাকী আছে মই এই মুহূৰ্তত দৰ্শকসকলক মই কৈছোঁ যে থাকে 600 নম্বৰ এখেতে কৈ আছে 800 নম্বৰ মই আছোঁ ক'ত আপোনালোকে অনুমান তেনেই কৰিব পাৰিছে আপুনি নিজৰ ওপৰত বিশ্বাস নাই আপুনি শিক্ষক হ'লে ছাত্ৰসকল নাই গৰুচাৰ বাহিৰে যাব পাৰোঁ মই শিক্ষক বুলি তেতিয়াহ'লে আপুনি 99% কেনেকুৱা পালে আপোনাৰ ওপৰত মোৰ সন্দেহ হৈছে মই এতিয়া কওঁ চব পঢ়াব পাৰিম চব পঢ়াব পাৰিম বুলি কওঁ ডক্টৰ হ'ব পাৰিম ইঞ্জিনিয়াৰ হ'ব পাৰিম বুলি হয় নে নহয় কিন্তু সি যাৱাৰ পিছত মই চাকৰি চব কৰি খালি হয় নে নহয় আচলতে এয়াই হৈছে মামাৰ আশীৰ্বাদৰ দ্বাৰা পুষ্ট হৈ এইজন যুৱকে 7 বছৰে তেখেতে মেট্ৰিকত উত্তীৰ্ণ হৈছিলে আৰু এইবুলি তেখেত মামাৰ আশীৰ্বাদৰ দ্বাৰা পুষ্ট হৈ তেখেতে মেট্ৰিকত উত্তীৰ্ণ হ'ল আমি আশা ৰাখিছোঁ এখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত লগ পাম তেখেতে কি বৃত্তিৰে তেখেতৰ জীৱন নিৰ্বাহ কৰিব কিন্তু আজিলৈ লৈছোঁ আপোনালোকৰ মাজৰ পৰা বিদায় ধন্যবাদ ভকতীয়া নিউজ হাই ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শুনা আমাৰ আগতে ভিডিঅ'টো পাবৰ কাৰণে আপোনালোকে ঘণ্টাটো কিন্তু দাবাই দিব নাপাহৰিবা দেই